এখন ফটো দেখাম মই আপোনালোকক এখন ফটো দেখাম সেই ফটোখন যে কেকেচাই যে দেখালে দেহাবাৰী এজন সদস্যৰ ফটো দেখাম সেইখন দেখিলেতো কাৰ লগত মিলে আপোনালোকে হাত চাপৰি মাৰি দিব মই দেখাওঁ নে কাৰ লগত মিলে তেখেতৰ কাণত পৰে কাৰ লগত মিলে কাৰ লগত মিলে Thank you so much. ফটোখন দেখা মানে কেকেচাৰে যেতিয়া মুকুতা বিয়া ঠিক কৰিবলৈ ছোৱালী চাবলৈ গৈছিল এখন ধুনীয়া ফটো মই মোবাইলত মাৰি পেলাই বন্ধাই থৈ দিছোঁ মিলিছেনে এই ফটোখন দেখুওৱা নাই একে দাৰিয়া চাৰিয়া মিলিছেনে মোৰ লগত এইটো মই খিয়াল জীৱনত সৰুৰ পৰা ডাঙৰ হওঁতে দেখি আহিছোঁ মানুহে ঘৰচীয়া গৰু ছাগলীক মৰম কৰা দেখিছোঁ কুকুৰক মৰম কৰা দেখিছোঁ এই প্ৰথম দেখিলোঁ ইয়াৰ ৰাইজে শিয়ালকো ইমান মৰম কৰে বোলে হৰি একদম থেংক ইউ এই মৰম চেনেহ সদায় থাকক এনেও মই কওঁৱেই যে মৰাৰ পিছত ফুল দি লাভ নাই মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাত এটা দি দিয়ে থেংক ইউ লাভ ইউ অল অনুষ্ঠান মই সামৰিছোঁ যোৱাৰ আগত এটা কথা কৈ যাওঁ হাঁহি ধেমালিকৈ বিভিন্ন কথা কৈছোঁ কোনো গাত লগাই নল'ব কেৱল কাক দিলা তুমি ড্ৰণক দিলা নে চুমাটো মোক দিলা তাকো দিছা যদি বতাহে মোলৈকে চিটিকাব আপোনালোক সকলোকে ধন্যবাদ কোনো মনত বেজাৰ নকৰিব যদি জানিয়ে হওক অজানিতে হওক কিবা ভুল কৰিছোঁ বয়োজ্যেষ্ঠসকলে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা লৰি আছে গাভৰু ছোৱালী আছে নিজৰ ভাইটি বন্ধু দাদা বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা কৰিব চৰি এক্সট্ৰিমলি চৰি ওলাই গ'ল ক্ষমা কৰি দিব মুঠতে সদায় এনেকৈ হাঁহি থাকিব ফূৰ্তিকৈ থাকিব সেইটোৱে আমি বিচাৰোঁ বহুত বহুত ধন্যবাদ বোলে আও হৰি এই তুমি জন্মনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ ময়ো বিচাৰিছোঁ সুগন্ধি হৈ গোলাপ ফুল জানানে অন্তৰে নিবিচাৰে জাতিটো এই মজা থেংক ইউ লাভ ইউ অল থেংক ইউ ল'ৰাখিনিক মণিবৰ মৰম লাগে নে নালাগে দাদা বৌ লগত আহিছে ন বৌ লগত আহিছে দাদা কৈছে মণিবৰ ভাল লাগে নালাগে দাদা মুচত চাওক বৌ ওচৰত বহি আছে বোলা মই কৈছোঁ মণিবৰ ভাল লাগে নালাগে কৈছে লা কিয় ভয় খাইছে ইমান মানুহ আছে আপুনি আকৌ মণিবৰ ভাল লাগে নে এই নাই দাদা চিধা নহ'ব গম পালোঁ আৰু বৌয়ে খুব মৰম কৰে গম পালোঁ এইটো কি আকৌ এফালে এজনে কৈছে লাগে বুলি হাতটো দাঙি পেলাই আকৌ কাষলতি চবটো চাইছে লা দেহি আমাৰো সেইটোৱে হয় ফাটি আছে নেকি সন্দেহ হৈছে এই বিশ্বাস কৰে মই কমেডি প্ৰগ্ৰাম কৰিলে মোৰ আপোনালোকৰ হাঁহি সোপা শুনি মোৰ নিজৰে হাঁহি উঠে কিন্তু মানে কি জানে মানুহে জীৱনত এতিয়া হয় নহয় কওক সকলো মানুহৰ জন্মৰ পৰা ডাঙৰ হয় বয়সস্থ হয় তাৰপিছত দেহাৱসান হয় কিন্তু এতিয়া বিৰাট যান্ত্ৰিকতা যুগ হয়নে নহয় শলাগি যাব কিন্তু হয়নে বেছি নশলাগিব বাৰু মোৰটোতো বিয়ালৈ হ'ব মানে মাজৰ বৰমাজনীক চাইছোঁ কেকেটাই বেছি ভাল পাই হ'বলা কাৰণ কেকেটা যেতিয়া মঞ্চত উঠিছে বৰমাই কেকেটা একো কোৱাই নাই বহিছে ইয়াত তেতিয়াই এনেকৈ আছে আমাক যেতিয়া ঐ মাতটো ভাঙি নল'বি এইটো কি 20 টকা এই মোৰ হেম বোলে পৰিছে
ঐ তই তাত উঠিছা মানুহে বান্দৰ বুলি শিলগুটি মাৰিব আকৌ মই উৰি যাম তালৈ মই উৰি যাম টেনশ্যন নাই মানে মোক ধুনীয়া লাগিছেনে অঁ মই কি কৈ আছিলোঁ এতিয়া বিৰাট যান্ত্ৰিকতাৰ যুগ মানুহৰ টেনশ্যন ল'ৰা ছোৱালী পঢ়াব লাগে ল'ৰা ছোৱালী ভালকৈ পঢ়িব লাগে ডাঙৰ হ'ব লাগে আমুকৰ ল'ৰাটো ইমান পঢ়িছে মোৰ ল'ৰাটোৱে পঢ়া নাই মোৰ ছোৱালীজনীয়ে পঢ়া নাই বহুত টেনশ্যন হয়নে নহয় আমুকৰ ইমান টকা আমুকৰ ইমান মাটি মোৰ মানুহে মানে চিন্তা কৰিবলৈ হাঁহিবলৈ পাহৰি গ'ল হয়নে নহয় মই কৈছোঁ এই যান্ত্ৰিকতাৰ যুগত মানুহে হাঁহিবলৈ শিকিব লাগে আপোনালোকে যেতিয়াই যিমান পাৰে মই কৈছোঁ হাঁহি থাকিব হাঁহিয়ে থাকিব লাগে খালি মই খালি নহয় নহয় সেইটো এইটো হাঁহিও নালাগে যেতিয়া মন যায় হাঁহি থাকিব খালি অকলে অকলে নাহাঁহিব নহ'লে মাইকী মানুহে বাৰান্দাত বহি অকলে অকলে যেতিয়া এনেকৈ দাঁত চলাই হাঁহি থাকিব ৰাস্তাতে যোৱা মানুহে ক'ব আমুকৰখিনিক পাগল বুলি অকলে অকলে হাঁহি আছে মানুহে জীৱনত যিমান পাৰে হাঁহি থাকিব লাগে কাৰণ কিয় জানেনে ওপৰৰ পাৰি দাঁত কেতিয়া সৰি যায় মানুহে কেতিয়াও নাজানে হয়নে নহয় হয়নে মই এটা লক্ষ্য কৰিছোঁ বকুলনীত কিন্তু ধুনীয়া ধুনীয়া ছোৱালীও আছে এই ইয়াৰ বকুলনীৰ ল'ৰাবিলাকৰ দয়া মৰম নাই নেকি ছোৱালীবিলাকৰ কথা কওঁতে বেলেগৰ বিয়াত চিঞৰে কোনফালে কেনেকুৱা কি ক'বলৈ বিচাৰিছে নাজানো দাঁতে দাঁতে লাগি জুই মাৰি দিছে নাই নাই আছোঁ সকলোৰে কাৰণে আছোঁ গাম বিহু গান গাম বিহু গাম মই এনেকৈ কথা ক'লে ভাল লাগেনে লাগেনে পিছৰ পেলাই সুধিছোঁ লাগেনে ভণ্টি তুমি এইটো কি শলাগিলা মই কৈছোঁ মই এনেকৈ কথা ক'লে ভাল লাগেনে ভণ্টিজনীয়ে কৈছে লাগে হাতে ইংগিত দিছে নালাগে আকৌ মৰিয়ে কৈছে লাগে দুইফালে নিমিলে বা ভণ্টি এফালে এনেকৈ কথা ক'লে ভাল লাগেনে নালাগে চাওক বিহু গাম এনেকুৱা এটা কেৰেক্টাৰ কৰিলোঁ এনেকুৱা এটা মানে মই মোহনৰ অভিনয় কৰিলোঁ য'ত মানুহে মই নৰ্মেলি কথা ক'লে বেয়াহে পায় এতিয়া কেকেচা আহিল ইয়াত বিশিষ্ট বক্তাই ভাষণ দিলে হয় না বিশিষ্ট বক্তাই ভাষণ দিলে সকলোৱে ইমান ধুনীয়াকৈ কৈছে দৰ্শক মণ্ডলী আপোনালোকৰ ৰঙালী বিহু ওলত যাছিলোঁ মোৰো জানো ভালকৈ ভাষণ এটা দিবলৈ মন নাযায় মোৰতো মন যায় কিন্তু মই এনেকৈ দিলে মোক মানুহে ভাল নাপায় মই জানো মই এলৈকে লৈ হৈ গ'ল হয়নে নহয় মই এনেকৈ ক'লে ভাল পায় কিন্তু মোৰ দুখটো ক'ত আপোনালোকে জানে আজি মই বকুলনীবাসী ৰাইজৰ মাজত কৈছে মোৰ দুখটো ক'ত জানে যেতিয়া অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালী লৈ আহে মোৰ লগত চিনাকি কৰি দিবলৈ তেতিয়া মোক কয় মোহন না আপোনাৰ এক্টিং চাই মোৰ ল'ৰাটোৱে ছোৱালীজনী ইমান ভাল পায় আপোনাৰ এক্টিং নাচালে মানে ল'ৰাটোৱে ছোৱালীজনী ভাতেই নাখায় কিন্তু মই এবছৰমান হ'ল তাক বেহৰবাৰীখন চাবলৈ দিয়া নাই মই বোলো কিয় বোলে এবছৰৰ পৰা মানে মোৰ ল'ৰাটোৱে মানে নৰ্মেল কথা নোকোৱা হৈ গ'ল কথা ক'লে ফোন থাকচোন মাই ভাত দে ফোন এতিয়া কয় যে এবছৰৰ পৰা বেহৰবাৰীখন চাবলৈ দিয়া নাই এতিয়া মোৰ ভাল লগা নাই এইটো বেয়া লগা কথা কওঁ হয়নে মোৰতো বেয়া লাগে বেহৰবাৰীখন এবছৰলৈ চাবলৈ দিয়া নাই আকৌ কোনসকল মহিলাক চাবলৈ নিদিয়ে জানে বেহৰবাৰীখন যিসকল মহিলাক সন্তান সম্ভৱা হয় প্ৰেগনেণ্ট হয় সেইসকল মহিলাক বোলে বেহৰবাৰীখন চাবলৈ নিদিয়ে কিয় জানে আমি সকলোৱে জানো প্ৰেগনেণ্ট মহিলা সন্তান সম্ভৱা মহিলাগৰাকীক ভাল কথা শিকায় ভাল পুথি পাঁচি ভাল কথা শিকায় ভাল কথা কয় ভাল বস্তু খাবলৈ দিয়ে তেখেতসকলে ঘৰৰ মানুহে ভয় খায় যদি আহিব লগাজন জন্ম হৈ যদি এনেকুৱা হয় বুলি ভয় খায় এতিয়া মোক যেতিয়া কৈ দিয়ে এতিয়া মই ভাবোঁ মোহনটো কৰিম নে নকৰিম মানুহে ভাল পায় নে বেয়া পায় তাৰপিছত মই ভাবিলোঁ মই কেকেটা কৰোঁ কেকেটা মানুহে কয় এনেকুৱা মানুহক চাবলৈ নিদিয়ে সৰু ল'ৰা ছোৱালীক চাবলৈ নিদিয়ে বেহৰবাৰীখন মোহনটো কৰিম নে নকৰিম কেকেটাই মোক এটা বুদ্ধি দিলে মই এতিয়া আপোনালোকে জানেনে মই মোহনটো কওঁ খাচোন হওকচোন কওঁ মই কাৰ কাৰণে বৰবাদ হৈছোঁ আপোনালোকে জানেনে
মই কাৰ কাৰণে মই প্ৰমাণ কৰি দিওঁনে? এতিয়া মই এনেকৈ কথা কৈ আছোঁ, আপোনালোকৰ মুখত একো চিঞৰ নাই, সকলোৱে মোৰ মুখলৈ ভেদা লাগি চাই আছে, হয়নে নহয়? যদি মই এনেকৈ কওঁ বকনলিনে আহিছোঁ যেন আচ্ছা কেকে চাতে গ'লগৈ বকলনি বাকী আহিছে, মই বেঙেনা দিবলৈ আহিছে। এতিয়া আপোনালোকে হাঁহি দিলে, কোনোবাই হাত চাপৰি মাৰিছে, কোনোবাই চিঞৰিছে, হয়নে নহয়? এতিয়া মই কাৰ কাৰণে বৰবাদ হৈছোঁ? এতিয়া মই ভালকৈ কথা ক'লে একো নকয়, আপোনালোকে নাহাঁহে নকৰে, হাত চাপৰি লগায়। মই যদি কওঁ এয়া চিঞৰি দিলে, এতিয়া মোৰ ওচৰতে জোলটো কোনে খাইছে? আৰু এটা দেখা, মই যদি এনেকৈ খোজ কাঢ়োঁ, এই যে মই খোজ কাঢ়িলোঁ, আপোনালোকে ৰিয়েকশ্যন নাই, আপোনালোকে ভাবিছে এইডালে কি কৰি আছে, হয়নে নহয়? মই এনেকৈ ক'লে আপোনালোকৰ একো ৰিয়েকশ্যন নাই। যদি মই এনেকৈ কওঁ, মই যদি এনেকৈ খোজ কাঢ়োঁ, আপোনালোকৰ বাদ দিয়া মাইক্ৰফোনে মাত ভাগি গ'ল। এতিয়া মই যদি এনেকৈ আকৌ এটা খোজ কাঢ়োঁ দেই, দিলেনে চিঞৰি? এতিয়া কওক মই কাৰ কাৰণে বৰবাদ হ'লোঁ? এইটো এতিয়া মই এতিয়া চাব, এতিয়া মই দেখাম। এতিয়া মই যদি এনেকৈ দৌৰোঁ, আপোনালোকৰ একোটো ৰিয়েকশ্যন নাই, হয়নে নহয়? মই এনেকৈ যদি দৌৰোঁ, আপোনালোকে একো ৰিয়েকশ্যন নাই। যদি মই এনেকৈ দৌৰোঁ, মই কাৰ কাৰণে বৰবাদ হ'লোঁ? ৰাইজৰ কাৰণে। যদি ৰাইজে মোক এনেকৈ মৰম কৰি বৰবাদ কৰে, মই সদায় বৰবাদ হ'বলৈ ৰেডি আছোঁ। মই এনেকৈ বৰবাদ হৈ যাম। আমাৰ মণিজনীক লৈ আহিব লাগিছিল ন? মণিজনী আধা ফুলে কপৌ ফুল পাইহে বহাগৰ ছিজনত, সেইবাৰ মানে কেকেচাইকে কলিতে ছিঙি পেলালে। আৰু বাচ্ছা এটাটো কেনেকুৱা লাগে জানে? গছৰ পৰা সৰুতে সৰু পৰা বেলটো যে, হয়নে? বিহু লাগে চিঞৰি আছে। কাক লাগে বিহু? চাওক, ৰাইজৰ যেতিয়া আশীৰ্বাদ থাকে, ৰাইজৰ যেতিয়া মৰম থাকে, কাউৰীয়েও কুলি মাত দিব পাৰে। আমিতো ছিংগাৰ নহয়, বিহু এভাগি গান কিন্তু নাচিব লাগিব। নাচিবলৈ আপোনালোকে সহযোগ কৰিবনে? খালি আপোনালোকৰ লোকেল কোনোবা বজোৱা ল'ৰা আছে নেকি? মানে কেকেচাৰ লগত মই বজাই দিলোঁ, মোৰ লগত বজালে এখন, নহ'লে আমি স্কেলবিলাক বুজি নাপাওঁ নহয়। এতিয়া নীল আহিব, নীলে কিমান ধুনীয়াকৈ গাব। আমি বুজি নাপাওঁ নহয়। আমি স্কেল বুলি ক'লে কাঠৰ পাতৰ চিচাৰ পাতৰ বুজি পাওঁ। স্কুল নিয়া কোনোবা ল'ৰা আছে নেকি সমিতি? আহা বা ইমান সাহসে আগবাঢ়ি আহিছে দেখিছে? আহা ভাইটি আহা। ধন্যবাদ। তুমি ইয়াৰে নেকি? ইয়াৰে হয়, ধন্যবাদ। তুমি যে ইমান সাহসে আগবাঢ়ি আহিছা, ধন্যবাদ। ল'ৰাটো মৰম লগা দেই ন? খালি তোমালোকে বিহু পাতিছে চাব, একে মানে জাতি লাওটো, নুমাল জাতি লাওটো যে, দাইকেইডাল ঢাকিব নালাগে দিয়া, বুজোৱা। কৈ এইটো বকুলনি লাজ কৰা ল'ৰা আহিছে। তুমি বিয়া পাতিলা? পাতিলো ভুলতে। ভুলতে পাতিলো। মানে যিটো হাঁহি মাৰিছে বিয়া পতাৰ পিছতহে মাৰে। ৰেডি ৰাইজ ৰেডি? ৰেডি? বৰমা ৰেডি? গাঁৱত হে দাদা আপুনি গাঁৱত গানটো গাওঁ।
গানটো গাওক, মই বজাবলৈ ৰৈ আছোঁ। এইডালচোন মুখখন লাওপাত কৈছোঁ বাৰু। গাওঁ নতুনকৈ বিয়া পাতিছোঁ নেকি? পিছলে কি হ'ল, পিছফাললে কি হ'ল, ভূতে দেখি আছে তোৰ পিছৰ ৰাইজ। অনুষ্ঠান কিন্তু বেছি গৰমকৈ ৰাখে পিছৰ ৰাইজে আৰু ছাইডৰ ৰাইজখিনি। কিন্তু মোৰ এটা কথা ভাল লাগে, ধন্যবাদ মোহন দা, এইটো দি দে বাৰু। এই আই লাভ ইউ সি ল'ৰাক আই লাভ ইউ নকয়। এই নহয়, সি বিয়াই পতা নে কি ভাল? ছোৱালী বিচাৰি পোৱা নাই, কিন্তু ল'ৰাহে আই লাভ ইউ কয়। এইবোৰ ধানৰ কথাও কওঁ, অকণমান গান গাই লৈছোঁ, এইটো গাই কথা কওঁ। ৰাইজ ফুচুকা মাৰি আছে। নাই, এটা কথা মই আচৰিত হৈছোঁ দেই, অথনি আহি পেলাই আহিছোঁ মানে খৰখেদাকৈ আহিছোঁ, ঘৰৰ লগতো কথা পাতিব লাগে, মোবাইলটো চাৰ্জ নাই এনেকৈ আহিছোঁ ঠিক গেটখন সোমাইছোঁ নে চাৰ্জত দিবলৈ লৈছোঁ, কিন্তু মোবাইলটো আধাতকৈ বেছি চাৰ্জ হৈ গ'ল। কৈছোঁ কি চমৎকাৰ, চাৰ্জত দেখোন ভৰোৱাই নাই। তাৰপিছত ভাবিছোঁ বোলো এলা পেচা জেগাত থকা নাই, নেপকৈ বাউণ্ডৰীৰ ভিতৰত আছোঁ ন, হয়নে? এই বকুল বৰা ধানৰ চিৰা খুৱাইছিলা, মনত লগাইছিলা ৰঙে মোৰে মৰমৰ নাচনি, দেখিলে কেলৈ নোচোৱা, মোক দেখিলে কেলৈ নামাতা, নোচোৱা নামাতা, কিহতে আপালা, কিহতে আপালা মোৰ, আচকনি पर हिसाब करी, आसकनी पर हिसाब करी, ए हिसाब तो ही बारू कोली सोने, ए हिसाब तो ही बारू कोली सोने, इमान चमक प्रेम पेलानी, এই তু বয়সতে, ইমান চমক প্রেম পেলালি, এই তু বয়সতে। বহুত 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 ধন্যবাদ। আপোনালোকক অকণমান উতলাই লোৱাটো আমাৰ দুটাৰ দায়িত্ব, কিন্তু সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিব পাৰে। বাহিৰৰ মানুহ যাব পাৰে, কিন্তু বহি চাব নোৱাৰে। কিন্তু তেওঁলোকে যদি এতিয়া বাহিৰৰ পৰা আহোঁ বুলি কয়, তেওঁলোকে তেনেকৈ থাকিব, পেট বিষাই যাব, কিন্তু উঠি আহিব নোৱাৰে। বাহিৰৰ মানুহখিনি ঘূৰি থাকিব, কিন্তু চকীত বহিবলৈ নাপায়। কিন্তু এইটো হৈছে শিল্পীৰ প্ৰতি মৰম, অনুষ্ঠানটোৰ প্ৰতি আপোনালোকৰ মৰম, হয়নে? কিন্তু আমি বিচাৰোঁ মহিলাসকল, নাৰীসকল নিৰোগী হৈ থাকক, সদায় শক্তিশালী হৈ থাকক। সেইকাৰণে অনুৰোধ কৰিছোঁ, ভৱিষ্যতে মাজত বহি চাম বুলি ভাবিলে এই ঘৰতে পানীটো কমাই খাই আহিব। বোলে আৰু হৰি সেইটো কি আকৌ, সেইটো কি চুমা দি তৎ পোৱা নাই। নাই, সঁচাকৈ এনেকৈ চুমা দিলে সঁচাকৈ ভাল লাগে। আজিকালি আপুনি মাছ খাব নোৱাৰে, মেডিচিন মাৰে, শাক পাচলি খাব নোৱাৰে, মেডিচিন মাৰে, একো দেখোন মানুহে খাবই নোৱাৰে। চুমাটো বাহিৰে দেখোন চবতে মেডিচিন, চুমাটোহে নিৰ্ভেজাল। আৰু বহুত বহুত ধন্যবাদ, তোমাকতো থেংক ইউ কৈছোঁ। আমাৰ আইসকলকো শ্ৰদ্ধা জনাই, মণি নাই বুলি কিবা এটা দিছোঁ। বোলে আৰু হৰি নোৱাৰিলোঁ, কোনো দায়দোষ নধৰিব, ওলাই আহি গালি পাৰি নাথাকিব বুলি। এইটো বেছি অকণমান, এই চিৰিয়েলখন ইমান চাই একে উঠিও আহিব মানে, থা এইবোৰ কোন উঠে পাবি, এনেকৈ নেভাবিব। আমাৰো মানে ভাগৰতে হয়তো অকণমান শুব লগা হয়, গাও বেয়া লাগে, দায়দোষ নধৰিব হা।
বিয়া পাতিলি নে নাই? তেতিয়া চুমাৰ এইটো জোৰ নাথাকে, তেতিয়া হয়টোহে বেছি হ'ব। মহিলাসকলক মই দুটা কথা ক'ম, হয়নে নহয় আপোনালোকে ক'ব। যদি হয় মই ক'বই নালাগে, মই চিঞৰ বাখৰ শুনিমেই। মহিলাসকলৰ দুটা কমন কথা, বিবাহিততে আমি বিয়া বাৰু পাতিলোতো আমাৰ সকলৰ কথা কৈছোঁ। মহিলাসকলৰ দুটা কমন কথা হৈছে, এটা হৈছে যেতিয়া কাজিয়া লাগিব গিৰিয়েক ঘৈণীয়েকৰ, এইটো ক'বই মানে মোৰনো কি লাগ বেয়া মই নাজানো, আৰু তোমালৈ বা আপোনালৈ যে বিয়া হ'লোঁ, হয়নে? তাতকৈ অকণ বেছিকৈ লাগিলে আকৌ ক'ব মই বুলিহে আপোনালোকৰ সহ্য কৰি আছোঁ, হয়নে নহয়? এইটো কমন আৰু চবৰে ঘৰে ঘৰে। এনে চিৰিয়েলখন চাই আছে ন? একদম একদম বহুত বহুত ধন্যবাদ। কালি আমাৰ ঘৰলৈ দেও এজন নিমন্ত্ৰণ দিলোঁ পূজা অকণমানৰ কাৰণে। মইতো নিজেও বামুণ, শৰ্মা লিখোঁ। দেওজনক নিমন্ত্ৰণ দিলোঁ, তেওঁ আহিব নোৱাৰে 11টা মানত ফোনটো ধৰিছে। আমাৰতো 12 বজা হৈ গ'ল, ঘৰত কৰি দিলে, ময়ো নাই। দেও কিয় নাহে? বোলে পেটৰ প্ৰব্লেম, আহিব নোৱাৰে। ডাক্তৰক দেখুৱাই লওকচোন। দেখুৱাই মেলি আহিলে, আহি ওলালে, মানে উৰুলি দিওঁতে এনে মন্ত্ৰ গায়, ঘণ্টা বজায়, শংখ বজায়, মানে ভাল লগা নাই। কিবা এটা গৃহিণীয়ে মোক ফোনত কৈছে দেওজনক ইমান অনুৰোধ কৰিছোঁ, বোলো শংখটো এবাৰ বজাওকচোন, তেতিয়া অকণমান পবিত্ৰ লাগে, এনেকৈ সেৱা চেৱা কৰিলে। দেৱে কৈছে এই ডাক্তৰে কৈছে মোৰ পেট বেয়া যে, শংখ বজাবলৈ হাক দিছে, ক'ৰবাত হেঁচা গৈ ক'ৰবাত পৰিবগৈ। এই বাপৰে, খালী মনিবৰ কথা। মই মানুহটো আহিছোঁ, হোৱা নাই। এইটো ভিতৰত মনিবৰ গানি মই ক'ত হেৰুৱাব লাগে? তই নিজে উঠি চাব লাগিছে। তাইক আনিব লগা হ'লে ইফালে ক'ৰবাত বান্ধি থ'ব লাগিলে, তাই আৰু নেদেখিলে হেঁতেন। এটা কথা কওকচোন, তয়ো কবি, মতা মানুহৰ অন্তৰ বেছি বহল নে মাইকী মানুহৰ? হা? মতা মানুহৰ। কওকচোন এইফালে কাৰ অন্তৰ বেছি বহল? মতা মানুহৰ নে মাইকী মানুহৰ? মাইকী মানুহৰ কৈছে, হয়নে? মহিলাসকলে কাৰ কথা কৈছে? কওক এবাৰ, কওক। চবেই কৈছে মতা মানুহ। মাইকী মানুহৰ অন্তৰ বহল নহয় নেকি? বহুতে কয় মাইকী মানুহৰ অন্তৰ বেছি বহল। কিয় কয়? কাৰণ মাইকী মানুহ এখন ঘৰৰ পৰা আহি পেলাই ছোৱালীজনী এখন ঘৰলৈ বিয়া হৈ আহে, নিজৰ গিৰিয়েকক অন্তৰত ৰাখে, হয় অন্তৰ বহল। শহুৰ শাহুৰ হালক অন্তৰত ৰাখে, হয় তেওঁলোকৰ অন্তৰ বহল। গিৰিয়েকৰ ঘৰৰ পৰিয়ালটো তেওঁলোকে অন্তৰত ৰাখে, হয় তেওঁলোকৰ অন্তৰ বহুত বহল। কিন্তু মতা মানুহৰ কি অন্তৰ বহল নহয় নেকি? মতা মানুহৰ অন্তৰত কি ঘৈণীয়েকৰ পৰিয়ালটো নেৰাখে নেকি? আমি নেৰাখোঁ নেকি? মই বিয়া পাতিলোঁ মানে মোৰ ঘৈণীটো মোৰ অন্তৰত আছে, মোৰ ঘৈণী মা দেউতা, মোৰ শহুৰ শাহু মোৰ অন্তৰত আছে। মোৰ অন্তৰ কি বহল নহয় নেকি? অকল সেয়াই আছেনে? মোৰ শ্ৰীমতী 4জনী খোলখালী মোৰ অন্তৰত আছে। মোৰ অন্তৰ কি বহল নহয়? মইতো খোলখালীকে অন্তৰত ৰখা নাই। তাৰ পেহীয়েকৰ যে, মাহীয়েকৰ যে, জেঠায়েকৰ যে, সকলোকেতো মই অন্তৰত ৰাখিছোঁ। এতিয়া কাৰ অন্তৰ বেছি বহল? বোলে আও হৰি অ জিনজুনি মইনা আমৰে দিনতে, অ জিনজুনি মইনা আমে মলিয়ালে। ভাল লাগে নে নালাগে গানটো? গা আহিয়ে গ'ল কোৱাৰ লগে লগে। মই কেইখনমান ফটো লৈ আহিছোঁ আপোনালোকক, ফটোকেইখন দেখুৱাম। ফটোকেইখন চাই আপোনালোকে ক'ব লাগিব বেহাৰ। তোমাৰ প্ৰহতি ছবি দেখো, তোমাৰ প্ৰহতি ছবি ইয় তোমাৰ সহাৰি নাই। ইয়াত মানে বিহুটো বেছি ভাল পায়। ভূঞে ৰুইয়া চিলাই নাচনী চাপৰি মহজুকে ধৰিলে নাচনী উঠিলা চিঞৰি। কাষে চাপি গৈ এৰুৱাই দিলোঁ মই দিলামি চিকিয়াই হাঁহি। ইমান ধুনীয়া নাচিছা, থেংক ইউ, বঢ়িয়া। মোহন দাই যেতিয়া গাব তেতিয়া ভালকৈ গাব, আৰু তোমালোক চব আগলৈ আহি নাচিবা। কিন্তু তেতিয়া নাচিবাতো একদম
কি বাই বাই মোহন দা বাই বাই বুলি মই তাকে ঘৰলৈ যাবগৈ লাগে মই গৈ শুই দিমগৈ আকৌ মই আকৌ পিছত উঠি বেলাই থাকিবনে নাথাকে ৰাতিপুৱালৈকে আজি মাজতে আধা ঘণ্টা ভাত খাবৰ কাৰণে দিয়া হ'ব এটা কথা কওকচোন আপোনালোকে বিশেষকৈ চবেই লিখি থাকে যে আমি দেখিছোঁ আমাৰ সন্তানক মাক দেউতাকে নিজৰ সন্তানক মাকে সদায় কোলাত লয় বেছিকৈ কোলাতে লয় মাকে আৰু দেউতাকে কিন্তু মেক্সিমাম দেউতাকে কান্ধত লয় আমি মৰ্ণিং ৱাক ইভিনিং ৱাকত দেখোঁ দেউতাকে কান্ধত লৈ দেখুৱাই ফুৰে ক'ৰবাত মেলা চাবলৈ গ'লে লৈ যায় দেখিছেতো আপোনালোকে ময়ো দেখিছোঁ মাকে কিন্তু কোলাত লৈ দেউতাকে কান্ধত লয় কিয় লয় বাৰু জানেনে হা মাকে এইকাৰণে কোলাত লয় মাকে পৃথিৱীখন যিমানলৈকে দেখিছে ল'ৰা ছোৱালীক সিমানলৈকে দেখিবলৈ শিকায় চাবলৈ শিকায় সেইকাৰণে মাকে ল'ৰা ছোৱালীক কোলাত লয় কিন্তু দেউতাকে কান্ধত কিয় লয় জানেনে দেউতাকে পৃথিৱীখন য'লৈকে দেখিছে নিজৰ সন্তানে যাতে তাতকৈ বেছিকৈ দেখে সেইকাৰণে দেউতাকে কান্ধত লয় ল'ৰা ছোৱালীক থেংক ইউ অকণমান আগুৱাই আহি দিছোঁ আৰু হা মোহন দা বিহু মোহনে গাবই এতিয়া চব গাই দিলে পিছত কি গাব মই গাব লাগে বিহুহে লাগে বেলেগ নালাগে বোলে কেলৈ আছা চাই বোলে কেলৈ আছা চাই এ তুমি চা থাকিলা দেহামোৰ মৰহি যায় বোলে কেলৈ আছা চাই তুমি চা থাকিলা দেহামোৰ মৰহি যায় তোমাক যাৰ মতা মনেছিলোঁ তোমাক যাৰ মতা মনেছিলোঁ লাখো তুলিলোঁ চাঙত পগুমাই কেলৈ আছা চাই তুমি চা থাকিলে দেহামোৰ মৰহি যায় বৰ ধুনীয়া নাচিছে দেই আমাৰতো মোহনে নাচা দেখিছা জানো তাক সেইকাৰণে মুখ্য আকৰ্ষণ কৰি ৰাখিছোঁ ই আপোনালোকৰ লগত মোক নিজেই কৈছে বোলে ৰাইজৰ লগত মই ৰাতিপুৱালৈকে থাকিম সি মোক কৈ লৈছে মই অকণমান সোনকালে যাব লাগে কাৰণে এই দোকানত খিলি পানী সৰু ফুল দোকান বজাৰে সৰু ফুল ওলাম বিচনীৰে এই সৰু ফুল তুমি বেছি দেবাই সৰু ফুল তুমি বেছি দেবাই সৰু ফুল তোমাৰ কোলাত মোৰ থৈ থেংক ইউ বহুত ধন্যবাদ এতিয়া এবাৰ কওক আমাৰ মণিক কোনে কোনে ভাল পায় হাত ডাঙৰ ল'ৰাখিনি নমাক আপোনাক চাই বকুলনি বাসীয়ে যে সকলোৱে বেয়া পায় কিয় কৰিম সকলোৱে হাত দাঙি দিলে ভৰি কোনেও দাং নাখালে নাই আচলতে নুশুনাকৈ দাঙি দিলে কিন্তু যেতিয়া গম পালে তেতিয়া একদম যেনেকৈ উঠাইছে তেনেকৈ চাকৈ নমাই দিছে থেংক ইউ বহুত ধন্যবাদ থেংক ইউ আপোনালোক সদায় এনেকৈ একতাটো সদায় থাকক সদায় এনেকৈ হাঁহি ধেমালিকৈ থাকক শিল্পীৰ প্ৰতি অনুষ্ঠানৰ প্ৰতি মৰম চেনেহ সদায় থাকক কাৰণ আপোনালোকেও জানে বহুত কষ্ট আপোনালোকৰ সহযোগিতাত বহুত কষ্ট আৰু ত্যাগৰ ফলত এখন সমিতিয়ে এনেকুৱা সুন্দৰ অনুষ্ঠান এটাক প্ৰাণ দিয়ে আমাৰ নিচিনা আমি আৰ্টিষ্টখিনি আহি আপোনালোকৰ লগত দুই এষাৰ কথা পতাৰ সুবিধা পাওঁ আপোনালোকে এবাৰ হাত চাপৰীয়া সমিতিখনক এটা আশীৰ্বাদ দিয়ক যাতে এনেকুৱা অনুষ্ঠানে এই অঞ্চলটো এই জেগাখিনিক সদায় জীপাল কৰি ৰাখে
বহুত বহুত ধন্যবাদ। ল'ৰা ছোৱালীখিনিক কৈ থৈ যাওঁ যে কেতিয়াও জীৱনত এতিয়া কম্পিটিশ্যনৰ যুগ, কেতিয়াও জীৱনত কেৰিয়াৰৰ পাছত তোমালোক নদৌৰিবা। নিজৰ কৰ্ম পঢ়া শুনা ধুনীয়াকৈ কৰি যোৱা, কেতিয়াও কেৰিয়াৰৰ পাছত নদৌৰিবা। প্ৰথমে চাইকেল এখন কিনি লোৱা, কেৰিয়াৰ পিছফালে এনেই লাগি আহিব। এই ফটো চাই ক'ব লাগিব আমাৰ বেহাৰবাৰী কোনজন, ফটো চাই ক'ব লাগিব। ফটোকেইখন কি হ'ল, ফটোকেইখন দিয়া কি চোৱা। থেংক ইউ। তোমালোকে চাই আছা কাৰণে বেহাৰবাৰী চলি আছে, আমি কে মোহন হৈ আছোঁ। তোমালোকে নাচালেতো চেলোমণি বদতি। ইয়াতে ব্ৰেকআপ হোৱা ল'ৰা ছোৱালী ঢেৰ আছে নেকি? জাপ দিম বুলি কওঁতে দেখোন চব ভাগি পৰে। এ জাপে হে দিম দি চাঙ তোমাহাৰে বেজাৰো আশাবোৰ সপি দি পইচা নদীৰ কোবাৰ ফুট আয়ো এই ফটোখন চাই ক'ব লাগিব বেহাৰবাৰী কোনগৰাকী আৰ্টিষ্টৰ লগত এই ফটোখন মিলে। বিউটি বাইলু শুদ্ধ উত্তৰ। 10ৰ ভিতৰত 10 পাইছে, চাফ চিকুণৰ কাৰণে 5 লগাই দিছে। এইজন কোন? এইখনতো চিনি পাবই লাগিব আৰু দেই। ভাওনাত যে বাজে টৌ টাকে ধিন্দৌ ধিন্দিতা খিচৌ কোন? এইখন কাৰ লগত মিলা অকণ ভালকৈ গেছ কৰক। মোৰ দেউতা আছে কোন? এইখন কাৰো লগত নিমিলে, এইখন ভুলতে আহে। বেলেগ এখন আছিল, এইখনহে আহিল।